নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল nibirandmomsmixer। আকৌ আহিলোঁ এটা ৰেচিপিৰ ভিডিঅ' লৈ। আশা কৰোঁ আপোনালোক ভালে আছে, সুস্থ আছে। এয়া আপোনালোকে দেখি বুজি পাইছেই মই আপোনালোকলৈ আজি কি ভিডিঅ' লৈ আহিছোঁ। মই এগ ৰোল বনাইছিলোঁ আৰু খুব সহজতে বনালোঁ, খুব সোনকালে, আৰু ভাবিলোঁ ভিডিঅ'টি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আৰু প্ৰথমে আপোনালোকক দেখাই লওঁ মই কি ভেজিটেবলছ লৈছোঁ। কেঁচা চব্জি লৈছোঁ মই। এয়া এফাল মই বন্ধাকবি লৈছোঁ, এফালো নহয়, এটা বন্ধাকবি 4 ভাগৰ এটা ভাগ লৈছোঁ আৰু এনেদৰে এখন পিহনাত পিহি ল'লোঁ। এয়া দেখিছে ধুনীয়াকৈ পিহি লৈছোঁ। আৰু এটা গাজৰ লৈছোঁ। গাজৰটো মই একেদৰে পিহি ল'ম। আপোনালোকে নিজৰ চাইজটো যেনেকুৱা ভাল লাগে তেনেকুৱাকৈ কাটি ল'ব পাৰে, দীঘলীয়াকৈ কাটি ল'ব পাৰে। মই এনেদৰে মিহিকৈ কাটিছোঁ, যিহেতু ল'ৰাটোৱে খাব আৰু এনেদৰে দিলে সি খাবলৈ ভাল পায় আৰু যিকোনো চব্জি দিলেও খাই দিয়ে। আৰু আপোনালোকে ইয়াতে অন্য আৰু কিবা মিক্স কৰিব পাৰে, ধৰক কেপচিকাম দিব পাৰে, তিয়ঁহ দিব পাৰে। মই দিয়া নাই, মই ইয়াত গাজৰ আৰু বন্ধাকবিয়ে দিছোঁ। বন্ধাকবি আৰু গাজৰ হৈ গ'ল। লগতে মই এটা পিঁয়াজো কাটি ল'লোঁ। পিঁয়াজটো অকণমান সৰুকৈ কাটি লৈছোঁ আৰু এতিয়া গোটেইখিনি মই মিক্স কৰি ল'ম ভালদৰে, তেতিয়া খাবলৈ ভাল লাগিব। আৰু দেখিছে মই এনেদৰে মিক্স কৰিছোঁ। আৰু ইয়াতে মই অকণমান নিমখ এড কৰিম আৰু ইয়াত মই একো বস্তু নিদিওঁ। আপোনালোকে পাৰিলে ইয়াতে টমেট' চ'চ অকণ দিব পাৰে, মই দিয়া নাই। এয়া অকল নিমখে দিছোঁ আৰু নিমখখিনি এতিয়া আকৌ ভালদৰে মিক্স কৰি দিছোঁ। আৰু মোৰ ভেজিটেবলখিনি এনেদৰে ৰেডি হৈ গ'ল। আৰু ইফালে দেখিছে মই ইয়াতে 20 মিনিটমান সময় আগতে আটা মঠি থৈছিলোঁ আৰু এনেদৰে ঢাকি ৰাখিছিলোঁ। আৰু এতিয়া চাওকচোন কেনেকুৱা হ'ল। এয়া মই চাইছোঁ আৰু আপোনালোকক দেখাইছোঁ, চাওক একেবাৰে কোমল হৈ গৈছে। আৰু ৰুটি বনাবলৈ হ'লে আমি সাধাৰণতে এনেদৰে ৰাখোঁৱে, নহয় জানো, সকলোৱে জানে, বেছি কোমল হয় তেতিয়া। আৰু এটা কথা, আপোনালোকে ইয়াতে আটাৰ সলনি ময়দাও ল'ব পাৰে। মই ময়দা লোৱা নাই, ময়দাটো যিহেতু স্বাস্থ্যৰ কাৰণে ইমান ভাল নহয়, সেইকাৰণে মই পৰাপক্ষত আটাই ব্যৱহাৰ কৰোঁ। আৰু কেনেদৰে বেলিলোঁ আপোনালোককো দেখাইছোঁ। বেলাটো সকলোৱে জানে, তথাপিও মই কেনেদৰে বেলিছোঁ, কিমান ডাঙৰকৈ বেলিছোঁ, সেইটো আপোনালোকক দেখাই দিছোঁ। আৰু মই গোটেইকেইটা ৰুটি এনেদৰে বনাই ল'ম। আজিকালি ল'ৰা ছোৱালীবিলাকে এনেকুৱা খাদ্য সামগ্ৰী বেছিকৈ খাবলৈ ভাল পায়, নহয় জানো। আগতেতো ভাতেই আছিলে, ভাতেই খায় মানুহে, এইবিলাক ইমানকৈ নাখাইছিলে। এতিয়া ক'ৰবাত যদি বাহিৰত অকণমান ওলাই যোৱাও হয়, তেতিয়াও তেওঁলোকে এইবিলাক খাবলৈ বিচাৰে। কিন্তু আমি বাহিৰৰ ফাষ্টফুডবোৰ ল'ৰা ছোৱালীক খোৱাটো স্বাস্থ্যৰ কাৰণে উপকাৰী নহয়, সেইকাৰণে দিবলৈ বেয়া পাওঁ। আৰু মই ঘৰতে সেইকাৰণে এনেদৰে সিহঁতৰ মন ভাল লগাবলৈকে বনাওঁ। আপোনালোকেও বনাব পাৰে। আৰু এয়া মই এটা বাতি ল'লোঁ আৰু বাতিতে এয়া দেখিছে মই কণী এটা লৈছোঁ, কণীটো ভাঙি লৈছোঁ এনেদৰে। আৰু এতিয়া ভালদৰে ফেটি ল'ম, লগতে অকণমান নিমখ দিছোঁ। আৰু মই বেলেগ একো ব্যৱহাৰ কৰা নাই, আপোনালোকে পাৰিলে মছলা দিব পাৰে। আৰু এয়া দেখিছে ধুনীয়াকৈ মিহলি কৰি ল'লোঁ। আৰু এইফালে গেছটো জ্বলাই ল'লোঁ আৰু টাৱাৰখন পাতি দিলোঁ। টাৱাৰখন লগে লগে গৰমেই হৈ গ'ল, যিহেতু নন ষ্টিকৰ। আৰু মই তাতে তেল অকণমান এড কৰিছোঁ, বেছিকৈ দিয়া নাই। আৰু তেলখিনি এতিয়া টাৱাৰখনত লগাকৈ মই এনেদৰে লৰাই দিছোঁ। আৰু তাতে মই ৰুটি এখন দি দিলোঁ। আৰু ৰুটিখন এতিয়া মই ভালদৰে সিজাই ল'ব লাগিব। প্ৰথমে এটা ছাইড সিজাই লৈছোঁ, ওপৰৰ ছাইডটোতো মই অকণমান তেল দি দিলোঁ আৰু এনেদৰে লুটিয়াই দিলোঁ। আৰু এনেদৰে মই হেতাখনেৰে হেঁচি দিছোঁ। আৰু দেখিছে মোৰ এটা ৰুটি ৰেডি হৈ গ'ল। আৰু ঠিক তেনেদৰে মই বাকীকেইটা ৰুটিও বনাই ল'ম। সকলোৱে ৰুটি বনাব জানে, তথাপিও মই কেনেদৰে বনাইছোঁ সেইটো আপোনালোকক দেখাই দিছোঁ। আৰু এনেদৰে বনালে খুব সোনকালেই হয়। আৰু দেখিছে এটা ছাইড মোৰ হৈ গৈছে আৰু ইটো ছাইডো হৈ গৈছে। আৰু এয়া মই আপোনালোকক খৰকৈ দেখাই দিছোঁ। আকৌ মই টাৱাৰখনতে তেল অকণমান এড কৰিছোঁ। আৰু এতিয়া মই তেলখিনি গৰম হোৱাত মই তাতে কণীটো ভাজি ল'ব লাগিব। আৰু তেল মই বৰ বেছিকৈ দিয়া নাই, কমকৈ দিছোঁ। কম তেলতে বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে সৰহকৈ দিব পাৰে তেল, সৰহকৈ তেল দিলে কণীটো বেছিকৈ ফুলি উঠে, সকলোৱে জানেই। আৰু এয়া মই কণীটো এনেদৰে সিজাইছোঁ। আৰু এটা ছাইড সিজাৰ পিছত মই লুটিয়াই দিব লাগিব। দুইটা ছাইড ভালদৰে সিজাই ল'ব লাগিব। আৰু দেখিছে এয়া মোৰ ইটো ছাইডো সিজি গ'ল। আৰু এইখিনি সময়তে মই বনাই থোৱা ৰুটিখন দি দিব পাৰিম। আৰু এনেদৰে দি দিলোঁ। আৰু দেখিছে এয়া মই এনেদৰে হেঁচি দিছোঁ। আৰু অকণমান সিজাৰ পিছত মই লুটিয়াই দিব পাৰিম। আৰু দেখিছে এতিয়া মই এয়া লুটিয়াই দিছোঁ।
এতিয়া ধুনীয়াকৈ দুইটা ছাইড সিজি যাব আৰু মই এনেদৰে আকৌ হেতাখনে হেঁচি দিছোঁ আৰু মই এটা ৰুটি ৰেডি হৈ গ'ল। ঠিক তেনেদৰে মই বাকীকেইটা ৰুটিও বনাইছোঁ আৰু মই এটা ৰুটি আপোনালোকক দেখাই দিছোঁ কেনেদৰে বনাইছোঁ। তাতে আকৌ তেল দিছোঁ, তেল দি আকৌ মই আৰু এটা কণী মই ভাঙি ল'লোঁ। এটা ৰুটিত মই এটা কণী দিছোঁ, আপোনালোকে বেছিকৈ খালে বেছিকৈ দিব পাৰে। আৰু এয়া দেখিছে মোৰ এয়া কণী সিজি গৈছে, আকৌ লুটিয়াই দিছোঁ। আৰু এতিয়া মই ইয়াতে আৰু বনাই লোৱা ৰুটিখনো দি দিব পাৰিম। আৰু এয়া দি দিছোঁ আৰু সেই আগতে দেখুৱাৰ দৰে এনেকৈ ধুনীয়াকৈ ঘূৰাই ঘূৰাই দিছোঁ আৰু হেঁচি দিছোঁ আৰু মই আকৌ লুটিয়াই দিছোঁ। এয়া দেখিছে এনেদৰেই মই ৰুটিকেইখন কণীৰ লগত বনাই ল'লোঁ আৰু এইখনো এতিয়া কাঢ়ি থ'ব পাৰিম। আৰু ইয়াত দেখিছে মোৰ ৰুটি ৰেডি হৈ গৈছে আৰু এনেদৰে মই ৰাখিলোঁ। আৰু এতিয়া মই ৰুটি এখন প্লেটত লৈ লৈছোঁ আৰু তাতে মই ভেজিটেবলখিনি দি দিছোঁ। ইয়াত আপোনালোকে ভেজিটেবল কিমান খায় ইমান দিব পাৰে, বৰ বেছিকৈ দিলেও ভাল নালাগে, বেছি হৈ যায়। আৰু এতিয়া মই তাতে টমেটো চিলি চচ অকণমান দি দিছোঁ আৰু আপোনালোকে ইয়াতে কেঁচা জলকীয়াও দিব পাৰে, মই দিয়া নাই যিহেতু টমেটো চিলি চচত বহুত পুৰেই, সেইকাৰণে মই দিয়া নাই। আৰু এনেদৰে মই লৈ এতিয়া ৰোল কৰি দিম ধুনীয়াকৈ দেখিছে। আৰু এয়া মোৰ ৰেডি হৈ গ'ল এগ ৰোল। আৰু মই এতিয়া ধুনীয়াকৈ কাগজ লগাই দিম আৰু এয়া মোৰ ৰেডি হৈ গ'ল এগ ৰোল। ইয়াত দেখিছেনে মই দুখন কাগজ ল'লোঁ, বগা কাগজ, আৰু ধুনীয়াকৈ এনেদৰে মেৰিয়াই দিছোঁ। এনেদৰে দিলে হাতত তেতিয়া খাওঁতে তেল নালাগে আৰু দেখিবলৈও ধুনীয়া লাগে, নহয়নে? আৰু লগতে মই অকণমান চালাড লৈছোঁ আৰু আপোনালোকে ইয়াত কি খায় চচ টচ অকণমান দি ল'ব পাৰে, মই দিয়া নাই যিহেতু মই ৰোলতে দি থৈছোঁ। আৰু আজি ভিডিঅ'টি চাই আপোনালোকৰ কেনে লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব দেই, আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ যিসকলে মোৰ চেনেলটি আজি প্ৰথম চাইছে তেওঁলোকক এটা অনুৰোধ জনাওঁ, মোৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।